ৰাতিপুৱা গা পা ধুই মানে বাবাই একদম মন দি পূৰা কিতাপ পঢ়ি আছে। কিতাপ পালে মানে একো নালাগে আৰু কিতাপ আৰু নিউজ, ইমানেই নিউজ লয় নহয়। মই পিছে একো বস্তুৱে বনোৱা নাই, চব মায়ে বনাইছে। যি আইটেম আছে চব মায়ে বনাইছে। জাষ্ট মানে ভাজিকণ মায়ে চাবলৈ দিছিলে কাৰণে মই অকণমান লৰাই দিছিলোঁ আৰু। কিৰণ জেঠাই, অলিভা আৰু ৰাণা ভিনদেউ আহিছে। জেঠাই মানে মোৰ দেউতাৰ মানে বাবাৰ নিজৰ বায়েক দেই। ৰাণা ভিনদেউৱে মানে মাৰ হাতৰ ইলিচ মাছৰ ভাপা খাম বুলি কৈছিলে আৰু মায়ে একদম উৎপাতকৈ বনাইছে আৰু। ইফালে বাবা মাক মানে ৰাণা ভিনদেউৱে মানে মোমায়েক মামীয়েকক বহুত জোকাই থাকে আৰু জমনি বহুত ভাল লাগে সেইটো কাৰণে। এইফালে বেলেগ ফূৰ্তি পাইছে আৰু পাহি, মাম্পি, মুন্নি আৰু মোক মানে 500কৈ দিছে ভিনদেউৱে। আকৌ অলিবাই দিছে 500। মানে দেখাবলগীয়া ভিডিঅ' নহয় বাৰু এইটো, তথাপিও দেখাইছোঁ। মানে সৰু কালটো মানে মনত পৰি গৈছে দেই, সেইটো কাৰণে মই ক্লিপটো এড কৰিলোঁ। বাৰু একো নাই, মেমৰি হিচাপে থাকিব ভিডিঅ'টো। দিয়ক, বাই।